মই আহিছোঁ আজি ৰিংকিৰ বিয়াত। ৰিংকিৰ বিয়া খাবলৈ আহিছোঁ আৰু চাওঁ মই বিয়াখননো কেনেকুৱা হৈছে। এতিয়া মণ্ডপত সোমাম আৰু আপোনালোকে চাই থাকক এই ভিডিঅ'টো। মই বিয়া খাবলৈ আহিছোঁ আৰু মই দেখুৱাই আছোঁ বিয়াতনো কি কি খুৱাইছে আৰু কইনা কেনে দেখা হৈছে। তো আপোনালোকে চাই থাকক এই ভিডিঅ'টো। বিয়াৰ গেটত আহি পাইছোঁ আৰু মই ভিতৰলৈ গৈ আছোঁ আৰু দেখুৱাই আছোঁ বিয়াখননো কেনেকুৱা হৈছে। লগতে আহি গণেশ বাবাক পাই কইনাৰ মণ্ডপ দেখুৱাইছোঁ আপোনালোকক। আৰু একচুৱেলি ৰিংকি তুমি মেডিকেল ষ্টাফৰ সকলোকে মাতিছানে? মাতিছোঁ। সকলোবিলাকে আহিছেনে? আহিছে। ভাল লাগিছে তোমাক আজি, বহুত ধুনীয়া লাগিছে তোমাৰ মানে ডেক'ৰেশ্যনটো ভাল লাগিছে। আপোনালোকে বিয়া খাব আহিছে? আপোনাৰ নাম কি? আপুনি ক'ৰ পৰা আহিছে? মই দাঁতালপাৰাৰ পৰা আহিছোঁ। মইনা আপুনি কি আজি বিয়া খাব আহিছে? আপুনিতো কালিও আহিছে। বাপৰে, ঠিক খালে ন? হয় নেকি? আপোনাৰ নামটো কি হয় নেকি? চাহৰে লগতে কিবা মিলাই খোৱালো বুকুৰে ভিতৰতো চেনাই। এইটো হ'ল চিকেন, এইটো হ'ল মাছ, মৰমে বোৱালো চাহৰে লগতে চেনাই কিবা মিলাই খোৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো। ঐ কলি যাই হালি জানি নাচিলে ঐ চুৰণত বুকুখন দেখালে ঐ পকা মিঠৈ ঐ লালি মৰম মিলাই খোৱালো আৰু এতিয়া মই ফ্ৰেছ হ'ম আৰু আপোনালোকে এই ভিডিঅ'টো কেনে পালে চাই লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু চাই থাকিব ইটাইয়ানা ব্লগছ। জয়